কিছুমান সম্পৰ্ক আছে যিটো সম্পৰ্ক আমি বেছিকে মানে গুৰুত্ব দিওঁ কিছুমান সম্পৰ্ক, কিন্তু সেই ব্যক্তিজনে আমাৰ বাবে অলপ মানে 1% আমাৰ বাবে গুৰুত্ব নিদিয়ে, মানে আমাৰ আত্মসন্মানত আঘাত কৰে। মানে যি সম্পৰ্কত আমাৰ গুৰুত্ব নাথাকে, যি সম্পৰ্কত আমাক আঘাত দিয়ে, যি সম্পৰ্কই আমাক আত্মসন্মানত আঘাত দি পিনি কথা কয়, চ' সেই সম্পৰ্কবিলাকত ত্যাগ কৰে ভাল আছে। কাৰণ সেই সম্পৰ্কবিলাকত থাকি আমাৰ নিজস্বতাটো হেৰুৱাটো প্ৰয়োজন নাই, কাৰণ তেওঁলোকে তেওঁলোকৰ নিজৰ স্বাৰ্থৰ বাবে আমাক ইউজ কৰিবলৈ চাবচোন। বহু কিছু ব্যক্তি আছে যি নিজৰ স্বাৰ্থৰ বাবে আমাৰ ওচৰত আহে, নিজৰ কামবিলাক কৰে, তাৰপিছত নিজৰ সেই মানে কামবিলাক হৈ যোৱাৰ পিছত আঁতৰি যায়। চ' এনে বহুত ব্যক্তি আছে চ' সেইবিলাক ব্যক্তিৰ পৰা আঁতৰি থকাই ভাল বা ত্যাগ কৰাই ভাল, কাৰণ সেই ব্যক্তিসকলে আমাক নিজৰ মানে উপকাৰৰ কাৰণে নিজৰ কাৰণে ইউজ কৰিব, তাৰপিছত পাহৰি যাব। চ' বস্তুৰ দৰে ইউজ কৰে মানুহক। চ' সেইবিলাক ব্যক্তিৰ পৰা আঁতৰি থকাই ভাল, আৰু যিবিলাক ব্যক্তিয়ে আমাক আঘাত দি গৈছে সেইবিলাকক ত্যাগ কৰাই ভাল আছে। কাৰণ তেওঁৰ কথা যদি আমি ভাবি যদি চিন্তা কৰি থাকোঁ, আমি একেবাৰে কাৰণে গোটেই জীৱনটো আমাৰ শেষ হৈ যাব।